ভাৰতৰ ডেমক্ৰেচিটো আমি অনাৰ কৰিব লাগিব আৰু আমি পাঁচটা মিছা কথা কৈ কেনেকৈ ৰাজনীতি কৰিম এই লাইনত চিন্তা কৰিলে নহ'ব কাৰণ নলেজ ফেষ্টিভেলটো বড়োলেণ্ডৰ ইমেজ ইমপ্ৰেছন সন্মানটো গোটেই ভাৰততে নহয় কিন্তু বিশ্বত কঢ়িয়াই লৈ গৈছে প্ৰায় 35 আমাৰ স্পিকাৰছ আহিছে বিভিন্ন ৱৰ্ল্ডৰ বিভিন্ন কাণ্ট্ৰিৰ পৰা বিভিন্ন ইউনিভাৰ্চিটিৰ পৰা আৰু ইয়াৰ লগতে আমাৰ নোবেল laureate মোহাম্মদ ইউনুছ ডাঙৰীয়া ইয়াত আহিছে যিওক নেকি লিডাৰ অফ দ্য আৰ্ট বুলি মানুহে ৰিগাৰ্ড কৰে ৰেসপেক্ট কৰে তেনেকুৱা ব্যক্তিবিলাক আগৰ সময়ত অহা নাছিলে আমাৰ সময়ত আহিছে সন্মানীয় অধ্যক্ষ মহোদয় আৰু এইটো কৰি আছো আমি বড়োলেণ্ড অঞ্চলৰ এডুকেশ্যনটো আগুৱাই লৈ যোৱাৰ কাৰণে এটা এক্সপোজাৰ দিয়াৰ কাৰণে আৰু এটা নলেজ এক্সচেঞ্জৰ কাৰণে এটা road map তৈয়াৰ কৰাৰ কাৰণে যাতে বড়োলেণ্ড অঞ্চলৰ ইউনিভাৰ্চিটি কলেজ বিলাকো ৱৰ্ল্ডৰ লগত আমি সমপৰ্যায়ত আগবাঢ়ি যাব পাৰো আমাৰ ষ্টুডেন্ট বিলাকো সপোন দেখিব পাৰে ৱৰ্ল্ড লিডাৰ হোৱাৰ কাৰণে এটো আমি টাৰ্গেট লৈ পেলাই এই নলেজ ফেষ্টিভেলটো কৰিছো কিন্তু এই নলেজ ফেষ্টিভেলটো প্ৰশংসা কৰিব বাদ দি পেলাই ভাল কামটো আমিও সন্মান কৰি প্ৰশংসা কৰি বুলি কয় কিন্তু এইটো ভালে কাম ইয়াতো কোনো ক্ষতি হোৱাৰ কাম নাই তাতো কোনো জুৱা খেলা নাই তাতো কোনো মদ খাই একো হাল্লা কৰা নাই ইমান ধুনীয়া সুন্দৰ পৰিৱেশ ইয়াত more than 40,000 students ইয়াত আহিছে সদায় গুটি কলেজৰ প্ৰফেসৰ সকল আহিছে নৰ্থ ইষ্টৰ ইউনিভাৰ্চিটি বিলাকৰ ভিসি সকল আহিছে সো ইয়াত বাহিৰত কোৱা হৈছে যে 45 কৰোৰ পইচা খৰচ কৰিছে যত নেকি 3-4 কোটি টকা হয়তো খৰচ হ'ব আজি ইউনিভাৰ্চিটি এইটো সাবমিট কৰিব আমি তেতিয়া গম পাম এই কথাবিলাক মানে কমপ্লিটলি মিসলিড কৰা হৈছে আজি যোৱাবাৰ আমি পইচা পাইছো তেনেকুৱা সো এই ফান্ড বিলাক আমাৰ নট অনলি এসওপিডি বাকি পইচা বাকি ফান্ড আমি আনিবলৈ সক্ষম হৈছো যোৱাকালি মই দেখিছো আমাৰ মিডিয়া কিছুমান কথা তেখেতসকলে কৈছে যে ইনফ্ৰাষ্ট্ৰাকচাৰ কাম কৰিব পৰা নাই একো কৰিব পৰা নাই অতি দুখৰে মই ক'ব বিচাৰিছো যে 70 বছৰ হৈ গ'ল আমাৰ ইএমএমচিৰে থাকিবলৈ কোৱাৰ্টাৰ নাই আমি কেনেকৈ ভাবিব পাৰো যে এজন মানুহে উদালগুৰিৰ পৰা যদি ইয়াতে ঘৰ নাই আমি হোটেলত থাকি এছেম্বলি এটেন্ড কৰিব নেকি কি কোৱা বেলেগ জায়গাত যে হোটেলত থাকি কাৰোবাৰ ঘৰত যাই তুলি এছেম্বলি এটেন্ড কৰিব নোৱাৰে অফিস কৰিব নোৱাৰে এজন সন্মানীয় পাব্লিক ৰিপ্ৰেজেন্টেটিভ এজনে যে হিতুটো হ'ব নোৱাৰে তো এই কথাবিলাক যে 70 বছৰে চিন্তা কৰা হোৱা নাছিলে ইয়াৰ যিটো অডিটৰিয়াম এখন বনাইছিলে এই অডিটৰিয়ামটো অচল অৱস্থাত হৈ আছিল এই অডিটৰিয়ামটো আমি এতিয়া মানে প্ৰচলন কৰা অৱস্থাত লৈ আহিছো ইয়াৰ কেম্পাছত এটা ভাল মিটিং কৰিবলৈ ঠাই নাছিলে সো হিলত এটা হিউজ এটা ইনফ্ৰাষ্ট্ৰাকচাৰ দিয়ে আমাৰ কাউন্সিলত চলি আছিল গতিকে আমি আপোনালোকক এইবিলাক কথা যেটো কৈ আছে যে পইচা খৰচ কৰা আমাৰ তাত তেনেকা হিউজ তথ্য আছে যি তথ্যবিলাক দিলে আমি আপোনালোকক মানে চেক কৰিব নোৱাৰো এই তথ্যবিলাক আমাৰ হাতত সব তথ্যই আছে এনেকা তথ্য নহয় যে আমি ষ্টাডি কৰা নাই আমি চোৱা নাই প্ৰত্যেক ফাইল প্ৰত্যেক মানে ডকুমেন্ট আমাৰ তাত কি হৈছে কি হোৱা নাই প্ৰত্যেক ডকুমেন্ট আমি চাইছো যেটো নেকি আমাৰ প্যাকেজ পালে 2017-18 1000 crore এই 17-18 পৰা প্ৰায় 200 কোটি টকা ডাইভার্ট কৰি দিলে ডাইভার্ট কৰি কিবা কিবি আঠুৱা সাপ্লাই দি পইচাটো খৰচ কৰিলে কিন্তু মেইন যিবিলাক স্কিম আছিলে ইনফ্ৰাষ্ট্ৰাকচাৰ স্কিম তাত পইচা নাই আজি তাত আমি আমাৰ তৰফৰ পৰা এতিয়া আমি পইচা মেনেজ কৰি 12 কোটি টকা আমি ইতিমধ্যে আমাৰ তৰফৰ পৰা আমি লাইবিলিটি ইটো আমি দিয়া হৈছে কাৰণ নোৱাৰো গোটেই নেশনৰ ইকোনমি ৰাজ্যখনৰ ইকোনমি আমি সব জানিব লাগিব আমিতো প্ৰয়াস কৰিছো আমাৰ পৰটো আমি ইমান পাৰ্চেন্ট এনহেন্স হ'ব লাগে বুলি প্ৰতি বছৰতে দিও নাই কোভিডৰ এটা বছৰই আছিল নাই বছৰটো এটা বছৰ কিন্তু ইম্প্যাক্টটো কিমান বছৰ থাকিব এইটো আপুনি ক'ব নোৱাৰে কোভিডটোহে এটা বছৰ কোভিডৰ ইম্প্যাক্টটো কিমান বছৰ থাকিব ওয়ার্ল্ড ওয়াইড এতিয়া কথা পাতি আছে যে পোস্ট কোভিড সিচুৱেচনটো কেনেকৈ টেকেল কৰিব তাৰ লাৰ্নিং গেপ হৈছে ইকোনমি গেপ হৈছে কিছুমান কান্ট্ৰি কিমান বছৰ উঠি আহিব নোৱাৰিব এইটো ক'ব নোৱাৰে সো এই কাৰণে মই ভাবো যে আপুনি কথাটো বুজি পায় আমি আমাৰ কিবা ইন্টেনশন নাই যে পইচাটো কমাই আনিব লাগে অসম চৰকাৰৰ ইন্টেনশন নাই যে পইচাটো কমাই দিব লাগে ওভাৰঅল সিচুৱেচনটো যেটো আপিল কৰে ইটোৰ ওপৰত যাব লাগিব বাট এট দি সেম টাইম এসপনি নহয় বাকি পইচা বিলাক আমাৰ তাত আহিছে বহুত পইচা আমাৰ তাত আহিছে যেটো মই আপোনাক কৈছিলো পইণ্ট বাই পজিশন